হেল্ল' এভৰিৱান, ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে আমাৰ বিচনা নাই, একতলতে পাৰি লৈছোঁ যিহেতু আমি আছোঁ চেন্নাই তামিলনাডুত। আৰু আজি যিহেতু দেওবাৰ আমাৰ ডিউটি নাই, সেইকাৰণে উঠাও দেৰি হৈছে। 10:30 বজাত উঠিছোঁ আৰু উঠিয়ে কাপোৰ কানি লৈ ওপৰলৈ গৈছোঁ। আৰু মোৰ ভিডিঅ' ধৰা মানুহজন নাই বাৰু, তেওঁ বজাৰলৈ গ'ল, সেইকাৰণে য'ত ত'ত মোবাইলটো থৈছোঁ। আৰু ৰাতিপুৱা দেখিছে কিমান যে ৰ'দ দিছে। আৰু এতিয়া কাপোৰবিলাক ইয়াত মেলিবলৈ লৈছোঁ। ইয়াতে মানে আমি কাপোৰ কানিবিলাক মেলোঁ আৰু দেওবাৰ দিনটোৱে আমাৰ সময় থাকে আৰু দেওবাৰ দিনটোৱে আৰু কাম বন কৰোঁ। আৰু ইয়াত মানে খুব বতাহ বুলি থাকে আৰু বতাহজাক ভালো লাগে, কিন্তু বেছি আকৌ বতাহ ল'লে আকৌ বেমাৰো হৈ যাব পাৰে, ইমান ৰিস্ক ল'ব নোৱাৰি। আৰু এইফালে এতিয়া ৰুমটো অলপমান চাফা কৰোঁ বুলি ভাবিছোঁ। যিহেতু আমাৰ এটা সৰু ৰুম, ইয়াত মানে আৰু যি টি বস্তু আনি থোৱা নাই আৰু আকৌ যোৱা সময়ত আকৌ এইবিলাক নিবলৈও ভাল নালাগিব নহয়, সেইকাৰণে এনেকৈ আৰু আছোঁ আৰু এইফালে ৰুম চাফা কৰিলোঁ আৰু এতিয়া ৰুমটো অলপমান মুচিলোঁ। আমাৰ মানে ডেইলি এইকেইটা কাম থাকিবই আৰু বহুতখিনি কাম কৰি আজৰি হ'লোঁ। আৰু এতিয়াতো দেখিছে সেইটো উল্টা হৈ আছে আৰু শ্বপিং মলৰ পৰা লৈছিলোঁ মানে 3টাত 250 টকা। আৰু ভাবিছোঁ এতিয়া মানে হাতটো ডাঙৰ হয় আৰু পিন্ধিম বুলি ভাবিছোঁ, সেইকাৰণে হাতটো চিলাই ল'ম। বাকী কামখিনিতো হ'লেই আৰু অলপমান কাম বাকী আছে আৰু মই ফ্ৰেছ হ'বলৈ বাকী আছে। আৰু মানুহজন আহিলে আৰু বজাৰৰ পৰা, আৰু আজি আমাৰ লৈ আহিছে এখন ফেন, যিহেতু আমাৰ মানে ইয়াত বহুত বেছি গৰম। যিসকল ইয়াত আছে গম পায়ে চাগে কিমান গৰম দিয়ে। আমাৰ অসমতো বৰ্তমান ঠাণ্ডাই পৰি আছে। আৰু এতিয়া আহিছোঁ মানে কাপোৰখিনি নিবলৈ, যিহেতু আমাৰ এতিয়া টাইম হৈ গ'ল, আমি মানে ভাত পানী খাই দিলোঁ। আৰু বাকী ভিডিঅ' কৰা নহ'লে আৰু দেখিছে তলতে মেলি থৈছে, মানে ইমানেই বতাহ মাৰে মানে একদম কাপোৰ গৈ তলত পৰি যাব। আৰু মই বাৰু এই গাৰু দুটা দি থোৱাৰ কাৰণে বাচিছে আৰু আমাৰ বৰ্তমান ষ্টেণ্ড নাই দেই, সেইকাৰণে আৰু এনেকেই ভিডিঅ'বিলাক আৰম্ভ কৰিছোঁ আৰু শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আপোনালোকেও আশা কৰোঁ অলপমান ছাপোৰ্ট কৰি যাব। আৰু ইয়াৰ দেখিছে দৃশ্যটো খুব ভাল লাগে। আৰু ইয়াত আছে ওচৰত পাহাৰ, আৰু মোৰ মানে ভইচটো বতাহত মানে নোলালে, সেইকাৰণে ভইচ অভাৰ কৰিবলগীয়া হৈছে। আৰু আপোনালোকেও চাব আমাৰ ভিডিঅ'টো আৰু ছাপোৰ্ট কৰি যাব।